উপদপ্তৰীয়া জনাব। জয় গুরু শঙ্কৰ সৰ্বগুণাকৰ যা কৰি নাহি কৰি কাম। তু হৰি চৰণক ৰেণু শত কৌটি বাৰ এক কৰোঁ প্ৰণাম বাৰ এক কৰোঁ প্ৰণাম। আজি ধেমাজি বাণিজ্য মহাবিদ্যালয়ত 2022-23 বৰ্ষৰ ছাত্ৰ একতা সভাৰ সাধাৰণ নিৰ্বাচনৰ সভাত সভাপতিৰ আসন অলংকৃত কৰা সভাপতি মহোদয়, শ্ৰদ্ধাৰ চিৰপূজ্য মোৰ শিক্ষাগুৰুসকল, ধেমাজি বাণিজ্য মহাবিদ্যালয়ৰ মোৰ শ্ৰদ্ধাৰ অগ্ৰজ অনুজ তথা মোৰ মৰমৰ সহপাঠীবৃন্দ সকলোলৈ পোনপ্ৰথমে মোৰ তৰফৰ পৰা নমস্কাৰ জনাইছোঁ। নমস্কাৰ, মোৰ নাম শ্ৰী বিকু লেখাৰু। মই ধেমাজি বাণিজ্য মহাবিদ্যালয়ত অসমীয়া বিভাগৰ প্ৰথম ষান্মাসিকৰ ছাত্ৰ। আগন্তুক 2022-23 বৰ্ষৰ ছাত্ৰ একতা সভাৰ সাধাৰণ নিৰ্বাচনত মই সংগীত আৰু সাংস্কৃতিক অৰ্থাৎ মিউজিক এণ্ড কালচাৰেল ছেক্ৰেটাৰী পদটিত প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছোঁ। গতিকে আপোনালোক সকলোৰে সহায় সহযোগিতা তথা আপোনালোকৰ বিবেকবান ভোটটি মই আন্তৰিকতাৰে কামনা কৰিছোঁ। এতিয়া আহিছোঁ ধেমাজি বাণিজ্য মহাবিদ্যালয়ত মই কেনেদৰে প্ৰতিনিধিত্ব কৰিম সংস্কৃতিৰ দিশত। ধেমাজি বাণিজ্য মহাবিদ্যালয় ধেমাজিৰ শিক্ষাৰ এক বাণিজ্য শিক্ষাৰ এক অগ্ৰণী কেন্দ্ৰস্থলেই হৈছে ধেমাজি বাণিজ্য মহাবিদ্যালয়। ধেমাজি বাণিজ্য মহাবিদ্যালয় শৈক্ষিক দিশত আগৰণুৱা হৈ আছে, কিন্তু কেৱল শৈক্ষিক দিশত ধেমাজি বাণিজ্য মহাবিদ্যালয় আগৰণুৱা হৈ থাকিলেই নহ'ব। ধেমাজি বাণিজ্য মহাবিদ্যালয় শৈক্ষিক, সাংস্কৃতিক, সামাজিক আৰু বৌদ্ধিক দিশত সকলো দিশতেই আমাৰ ধেমাজি বাণিজ্য মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলে প্ৰতিনিধিত্ব আগবঢ়াব লাগিব। পৰম শ্ৰদ্ধাৰ শিক্ষাগুৰুসকলকে প্ৰমুখ্য কৰি মৰমৰ দাদা বাইদেউসকল, সংস্কৃতি মানে কেৱল গীত মাত এইবিলাক নহয়। সংস্কৃতি মানে কেৱল গীত মাতক বুজোৱা নাযায়। সংস্কৃতি মানে হৈছে মানুহৰ আচাৰ ব্যৱহাৰ, নিয়ম কানুন আদিকে ধৰি নৈতিক যিসমূহ কৰ্তব্য সকলো সংস্কৃতিতেই পৰে। আজি মই তাৰ পৰা আপোনালোকৰ ওচৰত এটি নমস্কাৰ দি খোজকাঢ়ি আপোনালোকৰ ওচৰত আহিলোঁ, সেয়াও সংস্কৃতিতে পৰিলে। আপোনালোকে গামোচা কৈছে সেয়াও সংস্কৃতিতে পৰিলে। গতিকে আপোনালোকক সময় নিচে খুব কম। গতিকে আপোনালোকে যদি মোক যোগ্য ছাত্ৰ হিচাপে যদি ভাবে তেতিয়াহ'লে মোক জয়যুক্ত কৰিব বুলি মই আশা ৰাখিছোঁ আৰু সুন্দৰভাৱে ধেমাজি বাণিজ্য মহাবিদ্যালয়ৰ হকে কাম কৰি যোৱাৰ মোৰ লক্ষ্যৰে আপোনালোকৰ ওচৰত আগবাঢ়িছোঁ মই শ্ৰী বিকু লেখাৰু। ধন্যবাদ। নিশ্চয় মই চেষ্টা কৰিম। তোমাৰ নামটো ময়ূৰী। ধন্যবাদ। মোক হৰিনাম এফাকি শুনাবলৈ গৈছে, গতিকে আপোনালোকক মই চেষ্টা কৰিছোঁ। কণ্ঠতে থাপিলো না, হৃদয়ত থাপিলো দুয়োজনা গুৰু, যেতিয়াই বিচাৰি পাম ও নাম গুৰু আমাৰ প্ৰাণ